নমস্কাৰ, জয় হিন্দ। আজি মই এই ভিডিঅ'টো বনাইছোঁ আমাৰ অসমৰ বুদ্ধিজীৱী মানুহ যেনে কয় অসম আমি ৰক্ষা কৰিব লাগিব, মানে এইটো বনাইছোঁ আমাৰ বুদ্ধিজীৱী মানুহ কাৰণে। যেনেকৈ আমাৰ মেইন হৈ গ'ল এডিটৰ ছাৰসকল, আমাৰ শ্ৰী নীতিমণি শইকীয়া ছাৰ প্ৰতিদিন টাইম এডিটৰ, আকৌ আমাৰ প্ৰাগ নিউজ এডিটৰ শ্ৰী অজিত কুমাৰ ভূঞা ছাৰ, আৰু বেলেগ এডিটৰ যোনবিলাক নিউজ টাইম 18, নিউজ 18 যোনে মোৰ 14 ফেব্ৰুৱাৰীত ভিডিঅ' দেখালে টিভিত। এতিয়া আপোনালোকে টিভিত দেখালে, মই চৌকছ ন'টিছ পালোঁ, মই ৰিপ্লাই দিলোঁ 1965 ৰুল মতে এইবিলাক নাই, মোৰ চাকৰি যাব লাগে কিন্তু যোৱা নাই। কিন্তু আপোনালোকে সহায় কৰিলে খুব ধন্যবাদ, ভাল পাইছোঁ। মোৰ কিবা ভুল হ'ব পাৰে, সৰু ভাইটি হিচাপে অসমীয়া ল'ৰা হিচাপে ক্ষমা কৰিব ভুল হ'লে। মানে আপোনালোকে যিখিনি সহায় কৰিলে বহুতখিনি মানুহে গম পালে, কিন্তু আজিলৈকে একো ৰিজাল্ট নাই। আপোনালোকে এতিয়া মোক গছত উঠাই দিলে, কিন্তু গছত উঠাৰ পিছত মই আপোনালোকে এই সৰু ভাইটিটোৰ গুৰিটো কাটি দিব বিচাৰিছে নেকি? সৰু ভাইটিক গছত উঠাই পিনে গছৰ গুৰিটো কাটিব বিচাৰিছে নেকি? আপোনালোকে সহায় কৰিলে নিশ্চয় অসম ভাল হ'ব। আপোনালোকৰ সহায় সহযোগিতা লাগে, আমি বিচাৰিছোঁ। আপোনালোকে এইটো 14 ফেব্ৰুৱাৰীত নিউজ টাইম প্ৰতিদিন টাইমত দিছে এইটো। আপোনালোকে চবে এইটো ভিডিঅ' চাইছে, 2 মিলিয়ন কিমান মানুহ আৰু দিছে, প্ৰাগ নিউজতো দিছে। এইটো প্ৰাগ নিউজত অসম আৰক্ষীৰ অভ্যন্তৰৰ কলংকিত আখ্যান, ফেচবুক লাইভত জোৱানৰ বিস্ফোৰণ আৰু ছেপ্টেম্বৰ মাহত এইটো আপোনালোকে দিছে, মোক গছত উঠাই দিছে। কিন্তু এতিয়া আপোনালোকে কি ভাইটিৰ এই অসমীয়া ল'ৰা আপুনি তলত গছ কাটি দিব বিচাৰে নেকি? আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। মোৰ কিবা ভুল হ'লে ক্ষমা কৰি দিব। আমি আচলতে ট্ৰেইনিং কৰা এইবিলাক মানে বহুত কষ্ট কৰি ট্ৰেইনিং কৰিছোঁ, ঘৰতো কষ্ট কৰিছোঁ। আমাৰ তেজ গৰম, কিবা ভুল হ'ব পাৰে, ক্ষমা কৰি দিব ভুল হ'লে। কিন্তু এইটো মই নিজৰ কাৰণে কৰা নাই, নিজৰ স্বাৰ্থ লোভ ইয়াত নাই। মই চাকৰিটো কেতিয়াবাই মই জানো চাকৰি মই যামগৈ, ঘৰত কাম কৰিম ভাবিছোঁ। বেয়া কাম নহয়, ভাল কাম। মই টিউশ্যন কৰিব পাৰোঁ, ক্লাছ 10, 11, 12, প্ৰাইভেট স্কুলত সোমাব পাৰিম, নিজৰ খেতি কৰিব পাৰিম। মই সেইটো নহয়, মই ইয়াত চাইছোঁ আপুনি নীতিমণি শইকীয়া ছাৰে বহুত কথা কৈছে, আপোনাৰ ভিডিঅ' চাইছোঁ, আমি শক্তি পাইছোঁ আপোনাৰ কথা শুনি পিনে। মই ইয়াত কেলৈ আহিছোঁ, কি কাৰণে আহিছোঁ, মোৰ দায়িত্ব কি, আপুনি এইখিনি কথা কলেজৰ হেৰিত কৈছে। আৰু এতিয়া মই বুজিছোঁ পুলিচত কেলৈ আহিছোঁ, জনহিত জনসাধাৰণৰ কাৰণে। আজি 7 মাহ দিন ছাছপেনশ্যন, কোনো ৰিপ্লাই নাই। মানে কি মোৰ কথাকেইটা সত্য, তাৰ কাৰণে না DGP ছাৰে ৰিপ্লাই দিছে, না DIG ছাৰে ৰিপ্লাই দিছে। আৰু আপোনালোকে সহায় যদি কৰে, যেনেকৈ এতিয়া কেবৰ কাৰণে আপুনি টিভিত দেখাই আছে, এতিয়া এইটো বস্তুটো ভাল হৈছে আপোনালোকে দেখাইছে, কিন্তু মোৰ কথাটো আপোনালোকে এতিয়া দেখাব। এতিয়া মই প্ৰাগ নিউজত সেইদিনা পূৰা 2 ঘণ্টা বহিলোঁ, 11টাৰ পৰা 1টা বজালৈকে। আকৌ 1টা বাজি প্ৰাগ নিউজত প্ৰতিদিন টাইম নিউজ গ'লোঁ আপোনাক লগ কৰিবলৈ, আপোনাকো লগ কৰিব ৰখিলোঁ, নাপালোঁ, মনত দুখ। একো নাই, মোৰ কাম মই কৰি যাম, কিন্তু আপোনালোকৰ সহায় বিচাৰিছোঁ অসম পুলিচ ঠিক কৰিবলৈ, তেতিয়া অসম ভাল হ'ব। আপোনালোকে সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু যদি আপোনালোকে বুদ্ধিজীৱী মানুহে যদি এনেকৈ গছত উঠাই যদি গুৰি কাটি দিয়ে, তেতিয়াহ'লে মানে আমি কাৰ ওপৰত ভৰসা কৰিম? আপোনাৰ ওপৰত ভৰসা গোটেই অসমৰ আছে, মোৰো আছে। মই কৈ থাকিম আপোনাক সহায় কৰিবলৈ, অনুৰোধ। কিবা ভুল হ'লে ক্ষমা কৰিব। জয় হিন্দ, জয় আই অসম।